ৰেজাউল কৰিমে যি উদ্দেশ্যেৰে কথা কৈছিলে তেওঁৰ স্বাৰ্থ সিদ্ধি হৈছে। তেওঁ যিখিনি মানুহক সন্তুষ্ট কৰিবলৈ কথা কৈছিলে সেই মানুহখিনি সন্তুষ্ট হৈছে। তেওঁৰ বিষয়ে আমি বেছি কথা পাতি থাকি তেওঁক প্ৰাসংগিক নকৰাই ভাল। বৰঞ্চ তেওঁ কথাখিনি কৈ থাকোঁতে তাতাই বাধা দি বাক্যটো প্ৰত্যাহাৰ কৰিবলৈ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে বাধ্য কৰিব পাৰিব লাগিছিল। কিয় নোৱাৰিলে সেইটোহে আমাৰ কাৰণে প্ৰশ্নবোধক হৈ থাকিল। অসম চৰকাৰৰ ছাত্ৰীৰ ৬ নং দফাৰ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম চৰকাৰৰ তিনিলানি আলোচনা অনুষ্ঠিত হৈ গৈছে। অসম চৰকাৰৰ আওতাত পৰা ৪০টা বিষয়, উভয় চৰকাৰৰ আওতাত পৰা ১২টা বিষয়েৰে অসম চৰকাৰৰ কৰণীয়খিনি সন্দৰ্ভত আমাৰ আলোচনা হৈছে, সিদ্ধান্ত হৈছে আৰু ৰূপৰেখা অংকন হৈছে। এতিয়া আমি ১৫টা বিষয়, মূল বিষয় যি কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰে, সেই বিষয়সমূহৰ ক্ষেত্ৰত সাংবিধানিক সংশোধনৰো প্ৰয়োজন আছে। আমি সেই বিষয়কেইটা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সৈতে অসমৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত সদৌ অসম ছাত্ৰ সন্থাৰ আলোচনাৰ কাৰণে আমি পোষকতা কৰিছোঁ আৰু চৰকাৰক আমি আহ্বান জনাইছোঁ যে নিৰ্বাচনৰ পূৰ্বে সেই আলোচনা অনুষ্ঠিত কৰিব লাগে।